নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ। বন্ধুসকল, অসম লোকসেৱা আয়োগত একোটাকৈ পোষ্ট মুকলি হৈছে আৰু পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট প্ৰগ্ৰামাৰ ক্লাছ 2 ইন দ্য অফিচ অফ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। তো বন্ধুসকল, ইয়াতে পোষ্টটোৰ বিষয়ে দিয়া হৈছে এছেঞ্চিয়েল ক্ৰাইটেৰিয়া হৈছে কেণ্ডিডেট মাষ্ট হেভ ৰেজিষ্ট্ৰেশ্যন ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন দ্য ষ্টেট অফ আছাম, অৰ্থাৎ কেণ্ডিডেটজন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত ৰেজিষ্টাৰ কৰা থকা হ'ব লাগিব। তাৰপিছত ইয়াতে পে স্কেল দিয়া হৈছে 22,000 পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত গ্ৰেড পে হৈছে 11,500। তো তাৰপিছত ইয়াতে এজটোৰ বিষয়ে দিয়া হৈছে দ্য কেণ্ডিডেট শুড নট লেছ দেন 21 ইয়াৰ্ছ, অৰ্থাৎ 21 বছৰতকৈ তলত হ'ব নালাগিব আৰু 38 বছৰতকৈ বেছি হ'ব নালাগিব। তাৰপিছত ইয়াতে ৰিলেক্সেশ্যন আছে ST SC সকলৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন, OBC MOBC সকলৰ কাৰণে 3 বছৰ আৰু PWD সকলৰ কাৰণে 10 বছৰ। তো বন্ধুসকল, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে দিয়া হৈছে, অৰ্থাৎ কেণ্ডিডেটজন BE বা BTech কৰা হ'ব লাগিব, কম্পিউটাৰ চায়েন্স নহ'লে বা ডিগ্ৰী ইন কম্পিউটাৰ এপ্লিকেশ্যনত থকা হ'ব লাগিব। তো তাৰপিছত দিয়া হৈছে ইয়াতে কেনেদৰে অনলাইন কৰিব লাগিব। তাৰপিছত দ্য কেণ্ডিডেট শুড কেয়াৰফুলি গো থ্ৰু দ্য টাৰ্ম এণ্ড কণ্ডিশ্যন পঢ়ি আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু ইয়াতে কি কি ডকুমেণ্টছ লাগিব দিয়া হৈছে। তাৰপিছত ইয়াতে এপ্লিকেশ্যন ফিজ বিষয়ে দিয়া হৈছে। এপ্লিকেশ্যন ফিজ জেনেৰেলৰ কাৰণে 250 টকা, SC ST OBC MOBCৰ কাৰণে 150 টকা। তো বন্ধুসকল, যদি আপোনালোকে কৰিব বিচাৰে এপ্লাই কৰিব পাৰিব। তো এইখিনিয়ে আছিল। তো বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।